আপোনালোকলৈ লৈ আহিছোঁ এটি সৰু কাহিনীৰ স্বামী স্ত্ৰীৰ মাজৰ সংলাপ। কি হ'ল তোমাৰ? ৰমলাৰ ঘৰৰ বিয়া খাই আহি এনেকৈ মন মাৰি আছা যে? বিয়া ঘৰত কোনোবাই কিবা ক'লে নেকি তোমাক? নাই, একো নাই অ'। এনেই কিবা মোৰ মনটো ভাল লগা নাই। এনেই মানুহৰ মন বেয়া লাগিব পাৰেনে? বিয়ালৈ ওলাই যাওঁতেতো তুমি সাজি কাচি বৰ ধুনীয়াজনী হৈ গৈছিলা। নতুনকৈ গঢ়াই দিয়া নেকলেছডালো পিন্ধি মোক সুধিছিলা কেনেকুৱা লাগিছে বুলি। আপুনি মোৰ এই নেকলেছডাল ক'ত গঢ়াইছিল? আজি মোক বিয়া ঘৰত অমল ঠিকাদাৰৰ ঘৈণীয়েকহঁতে কি সুধিছে জানেনে? শেৱালি, তোৰ এই নেকলেছডাল ক'ত কিনিছিলি? কিমান ল'লে? কিমান দিনৰ ৱাৰেণ্টি? এইবোৰ সুধিছে সিহঁতে মোক। তুমি সিহঁতক কি ক'লা? নাই, মই মুখেৰে একো নামাতিলোঁ। মনটো অলপ বেয়া লাগিল বাবে দৰাটোৰ ওচৰলৈ গৈ তামোল এখন লৈ তাক যাওঁ বুলি কৈ ওলাই গুচি আহিলোঁ। সেইটো কথাতে হ'বলা তুমি বিয়া খাই আহি মন মাৰি বহি আছাহি ন? মোৰ বৰ দুখ লাগিছিল জানে। আপুনি ইমান কষ্টৰে তামোল পাণ বিক্ৰী কৰি টেমাত সাঁচি যোৱা পইচাৰে মোক কিমান মৰমতে এই সোণৰ নেকলেছডাল গঢ়াই দিছিল। কিন্তু আমি যে দুখীয়া, সেয়া আমি ডিঙিত সোণৰ পিন্ধি গ'লেও সকলোৱে কেমিকেলৰ বুলিয়েই ভাবে। হ'ব দিয়া শেৱালি, মই তোমাৰ দুখবোৰ অনুভৱ কৰিব পাৰিছোঁ। দুখীয়াৰ দুখ কোনোদিনেই নুগুচে অ'। সিহঁতে ক'লে বুলিয়েই বা ভাবিলেই তোমাৰ সোণৰ গহনাডাল কেতিয়াও কেমিকেলৰ হৈ নপৰে শেৱালি। মই জানো, সিহঁতে ক'লে বুলিয়েই যে এইডাল কেমিকেলৰ হৈ নাযায়। কিন্তু আমি দৰিদ্ৰ হ'লোঁ বুলিয়ে কি এযোৰ ভাল কাপোৰ, এটা সোণৰ গহনাও আমি পিন্ধিব নোৱাৰিম নেকি, যাৰ বাবে আমাক সকলোৱেই টিকিং কৰে? কোৱাই কৈ থাকক দিয়া, আমিহে জানো। এগৰাকী পত্নীক ধুনীয়াকৈ সজাবলৈ, সকলোৰে লগত সমানে খোজ মিলাই যাবলৈ কিমান কষ্টৰে ধন ঘটি প্ৰয়োজনীয় বস্তু কেইপদ যোগাৰ কৰোঁ। শেৱালি, বাদ দিয়াহে এই অৰ্থহীন কথাত মন মাৰি থাকিবলৈ। যোৱা এতিয়া চাহ একাপ বনোৱাগৈ, দুয়োৱে একেলগে বহি খাওঁ।